কম তোমাৰে মৰম, তোমাৰ মৰমে মোকে টানিছে। এই ৰখৰামণি ইয়াতে গান মাত থাকিলে নহয়, তাতে যে মেডিকেলত ভেকচিন দি আছে গম পাইছা না? ভেকচিনটো লয় নে ল'ব লাগিছিল? ভেকচিনটো লয় নে ল'ব লাগিছিলে, য'তে আজি লওঁ জল। পিছে চন্দুৰ ক'ত তাকো মাত ল'বা। সেইটো আছে এবাৰ লগ ধৰো তাকো ভেকচিন ল'ব গ'লে। সেইটো মোৰ আগত মাস্ক চকলাই নলওঁ বুলিয়ে কৈছে। নললে হ'ব, তাক টানি লৈ যাম। কি আৰু চকু ভালতে মোৰ দেখি তহঁতি কিয় এনেকৈ চাই আছা? খঙত থকা লাগছে দেখোন। মাস্ক চকলাই কিয় সেনেকৈ আছো সেইটোলৈ সুধি লাভ নাই। মেডিকেলত ভেকচিন দি আছে, ভেকচিন ল'ব যাওঁ যো। কি মোৰ আগত কথা নকবি, সেইবিলাক মই ভেকচিন লয় নেকি? দেখা নাই নেকি চবে কৈ আছে ভেকচিন ল'লে 2 বছৰ পিছত জক্কা ল'ব লাগব বোলে। সেইগিলা মানুহৰ কথা বিশ্বাস নকৰিবি আই। সেইগিলা মানুহৰ কথা বিশ্বাস কৰিলে কিন্তু তলে যাবি, আমি যাম, তও যাব লাগব আমাৰ লগত ভেকচিন ল'ব। কিয় যাম? নাযাম মই ইমান হেৰি ল'ব ইচ্ছা আছে তহঁতি দূৰ জাগে যা। ঐ পাগলা, ভেকচিন ল'লে দেশখন সুৰক্ষিত হৈ থাকব জানা না? আমি এতিয়া ভেকচিন কেইটা লওঁ দেশৰ কাৰণে ভাল গম পা। লগতে আমাৰ অসমৰ কাৰণেতো আৰু ভাল। ভালেই হওক কালে হওক, মই মুঠতে ভেকচিন নলওঁৱে। আৰু তহঁতে জোৰ কৰি থাকিলে কিন্তু মই চাবি তোক কেইটামান কথা মই একান্ত মানে বুজাম। তই হেৰি কথা বুজি ভেকচিন লোৱা যাবি আৰু নাযাবি তোৰে লোকচান। 1 নম্বৰ কথাটো হ'ল ভেকচিন ল'লে আমাৰ দেশখন সুৰক্ষিত হৈ থাকিব। আৰু 2 নম্বৰ কথাটো হ'ল ভেকচিন ল'লে তই নিজেও সুৰক্ষিত হৈ থাকিবি। আৰু 3 নম্বৰ কথাটো হ'ল ভেকচিন ল'লে তই দেশখন সুৰক্ষিত হ'বই, তই নিজেও সুৰক্ষিত হবি আৰু লগতে তোৰ ঘৰৰ মানুহকো ভেকচিন ল'ব দিবি, ঘৰৰ মানুহ সুৰক্ষিত হৈ থাকিব। তহঁতৰ কথা মই ভাবিখিনি চালোঁ, ভেকচিনটো ল'বই লাগব দে, ভেকচিন ল'লে আমাৰ কাৰণে এইটো ভাল। তই যে কথাটো বুজিলি সেইকাৰণে ভাল লাগছি দে, যোৱা আমি এতিয়া ভেকচিন ল'ব যাওঁ। ভেকচিন জিন্দাবাদ। ঠিক আছে, দি আছো ৰ'বা। মই নাম মাতি দিম, তোমালোকে এটা এটাকৈ আহি যাবা। ঠিক আছে ছাৰ। কুলিবাদা, নাম্বাৰ 1 কুলিবাদা। ছাৰ আহিছোঁ মই। তোমাৰ ভেকচিন লোৱা হৈ গ'ল, তুমি এতিয়া যোৱা। নাম্বাৰ 2 পেডেল। আহিছোঁ ছাৰ মই। তোমাৰো ভেকচিন লোৱা হৈ গ'ল, তুমি এতিয়া যাব পাৰা। নাম্বাৰ 3 ফণি। আছোঁ ছাৰ মই। তোমাৰো ভেকচিন লোৱা হৈছে, তুমি যাব পাৰা। অ'কে ছাৰ, মই যাওঁ। আজি আমাৰ তিনিৰে কিন্তু এটা ভাল কাম হৈ গ'ল দে ন? ভেকচিনটো লোৱাৰ কাৰণে বৰ ভাল হ'ল গম পাইছা না? বহুত ভাল হৈছে ভেকচিনটো লৈ। ঢকুৱামণিয়া, তইতো নলয়ে, আমি কোৱাৰ কাৰণে আহি গৈছে। তই দেখোন বৰকৈ লেবেল মাৰি আছিলি ভেকচিন নল'ব লাগিলে, কি ভেকচিন ল'লে জক্কা হয়, এতিয়া ল'লি নে? আৰু ৰাইজ আপোনালোকক কৈছোঁ, মই যেনেকৈ মজা পাতি আছিলোঁ এনেকৈ আপোনালোকে ঘৰত মজা পাতি নাথাকিব, ভেকচিন ল'ব। ভেকচিন ল'লে দেশৰ সুৰক্ষিত আৰু নিজে সুৰক্ষিত আৰু লগতে নিজৰ ঘৰখনো সুৰক্ষিত, গম পাইছেনে? আৰু আমি ভিডিঅ'টো দাদা এইটোৱে বুজাব খুজিছোঁ যে কোনো ঘৰত বহি আনি নাথাকিব, ভেকচিন ল'ব টাইম হৈছে যদি ভেকচিনটো ল'ব। গতিকে এটা কথা মনত ৰাখক, কোনো ভেকচিন নলোৱাকৈ নাথাকিব, চবে ভেকচিন ল'ব, তেতিয়াই দেশখন সুৰক্ষিত। ভেকচিন জিন্দাবাদ। গতিকে আপোনালোকক ভেকচিনটো ল'ব।